আমাৰ মনত কেতিয়াবা খুদুৱনি নুঠেনে যে আমাৰ যে এই নেল কাটাৰত এই দেখাত গোলাকাৰ আকৃতিৰ নাম কি, ইয়াৰ কাৰ্য কি? টিভিৰ এণ্টেনা ডাইৰেকশ্যন চিৰসদা সাউথ ইষ্টত কিয় ৰখা হয় ন? ইণ্ডিয়ান ক্ৰিকেট টিমৰ জাৰ্চিত এই তিনিটা ষ্টাৰ কিহৰ বাৰু? আমি আমাৰ দৈনন্দিন জীৱনত সদায় এনে বহুত দৃশ্য দেখি থাকোঁ, কিন্তু ইয়াৰ ৰিয়েল কাৰণ আমাৰ মাজত কেইজনে জানিবলৈ চেষ্টা কৰিছিলোঁ বাৰু ন? গতিকে হজুৰ আমাৰ ভিডিঅ'ত আজি আমি তাৰেই ৰিয়েল কাৰণ বৰ্ণন কৰিম। নম্বৰ 17, জিন্স পৰিধানত ক্ষুদ্ৰাকাৰ পকেট, যাক ফিফ্থ পকেট বুলি কোৱা হয়। ব্যক্তি বিশেষে ক্ষুদ্ৰকায় পকেটত কইনছ বা ট্ৰেইনৰ টিকেট ৰাখি থয়, কিন্তু ক্ষুদ্ৰকায় পকেট চিলাই ৰখাৰ আচল কাৰণ পাৰপ'জ আছিল যে ৰিচ ৱাচ চম্ভালি ৰখাৰ। দৰাচলতে 18শ শতাব্দীত কোল মাইনত কয়লা খনিত মাইনাছৰ বাবে ফেভৰেট আছিল জিন্স পৰিধান। সেই শতাব্দীত সবাতকৈ প্ৰিয় বস্তু যদি আছিল সেয়া হ'ল পকেট ৱাচ। সেই শতাব্দীত হাতত পিন্ধাৰ বাবে ঘড়ী নিৰ্মাণ নকৰি ওলমাই বা সুমুৱাই ৰাখিছিল পকেটত। ফিফ্থ পেকেটত দামী প্ৰিয় ঘড়ী ৰাখিবলৈ ছেফ জেগা আছিল এয়া, সেয়েহে আজিও এই ফিফ্থ পেকেট বনাই ৰখা হয়। নম্বৰ 16, চৌদা কেনত পপ টেপত নিৰ্মিত ক্ষুদ্ৰকায় হোলৰ বিন্ধাটোৰ বিষয়ে। ইয়াক দাঙি আৰামছে খুলি পেয় কৰিব পাৰি ন পাণ, কিন্তু ইয়াৰ ৰিয়েল পাৰপ'জ কিনো জানিবৰ মন নাযায়নে? দৰাচলতে এই বিন্ধাত ষ্ট্ৰ' বা নলী সুমুৱাই পান কৰাৰ অতি সহজ হৈ পৰে, যিদৰে আপুনি ফ্ৰুটিৰ ষ্ট্ৰ' দাখিল কৰি সেৱন কৰে, এনজয় কৰে। নম্বৰ 15, টুথপিকত উপৰিভাগত নিৰ্মিত ডিজাইন। আপোনালোকে টুথপিক নিশ্চয় ইউজ কৰে, কিন্তু কেতিয়াবা ভাবিছেনে মনত যে টুথপিকত এনে ডিজাইন কিয় বনাই ৰখা হৈছে ন? আপুনি হজুৰ জ্ঞাত কৰি হেৰাণ পৰেচান হ'ব যে এয়া মাত্ৰ ডিজাইন নহয়, বলকি টুথপিকৰ এই অংশ টুথপিকৰ হোল্ডাৰ হিচাপে কাৰ্য কৰে। উপৰিভাগ ভাঙি দাঁতত ভৰোৱা অংশ ভগ্নাংশত ৰাখি থোৱা হয় এনেদৰে যাতে ডাৰ্টি নহয় ডাইনিং টেবল। পুনৰ ব্যৱহাৰ কৰিব পাৰি, ৰিউজ কৰিব পাৰি ইয়াক। নম্বৰ 14, জিন্স পৰিধানত সংলগ্নিত ক্ষুদ্ৰ ক্ষুদ্ৰ মেটাল বুটমছ। আপুনি শুনি দেখি আচৰিত হ'ব যে এয়া মাত্ৰ ষ্টাইল নহয়, ফেশ্বনৰ বাবে নহয়। এই প্ৰকাৰৰ বুটাম এনে জেগাত চিলাই ৰখা হয় যাতে যিটো অংশত জিন্স ফাটি যোৱাৰ অধিক চান্সেছ থাকে। যেতিয়া জিন্সৰ প্ৰচলন আৰম্ভণি হৈছিল তেতিয়া মাত্ৰ ৱৰ্কিং ক্লাছ অৰ্থাৎ মজদুৰ যেনে লেবাৰাৰ্ছ, মাইনাৰ্ছ এবং ফাৰ্মাৰ্ছৰ পচন্দিদা আউটফিট আছিল পেণ্ট জিন্স। কঠিন কাৰ্য কৰা শ্ৰমিকৰ পেণ্ট ফাটি যোৱাৰ প্ৰবল সম্ভাৱনা থাকে, সেয়েহে মজবুতি প্ৰদান কৰিবৰ বাবে চেল্ফ লাইফ বৃদ্ধি কৰিবৰ বাবে এই বুটামছ জিন্সত এনেদৰে চিলাই ৰখা হয়। এতিয়া পেন কলমৰ কেপত নিৰ্মিত ক্ষুদ্ৰকায় হোলৰ কাৰ্য কি নহয়নে? বাল্যকালৰ পৰা আপুনি যেতিয়া লিখিবলৈ লিপি প্ৰাৰম্ভ কৰি দিলে আপোনাৰ মনত নিশ্চয় খুদুৱনি উঠিছে যে কেপত এই হোল কিয় নিৰ্মাণ কৰি ৰখা হয় ন? আপুনি জ্ঞাত কৰি হেৰাণ হৈ উঠিব যে এই হোলৰ কাৰ্য জীৱন দানৰ বাবেহে নিৰ্মিত। জি হাঁ হজুৰ, পেন মেনুফেকচাৰৰ পহিলাই আন্দাজা লগাইছিল যে শিশু নিশ্চয় কেপ গিলি খাবও পাৰে, যাৰ ফলত ছাফোকেশ্যন হৈ প্ৰাণ নাশো হ'ব পাৰে, তাক নুই কৰিব নোৱাৰে। যদিহে কোনো শিশুৱে বাই মিষ্টেক কেপ গিলিও খাই পেলায় তেন্তে কেপৰ হোলৰ দ্বাৰা লাংছত শ্বাস নিশ্বাস লওঁতে যাতে সমস্যাৰ সৃষ্টি নহয়, এই হোল প্ৰিভেণ্টিং মেজাৰৰ বাবে নিৰ্মাণ কৰি উলিওৱা হৈছে। নম্বৰ 12, টিভি এণ্টেনাৰ ডাইৰেকশ্যন, যি নেকি চিৰসদা সাউথ ইষ্ট ডাইৰেকশ্যনত থাকে ন? হজুৰ, টিভি এণ্টেনাৰ ছেটেলাইটৰ পৰা ছিগনেল সংগ্ৰহ কৰি টিভিৰ ভিডিঅ' ফৰ্মত উপভোগ কৰি আহিছোঁ আমি। ছেটেলাইট চিৰসদা সাউথ ইষ্ট ডাইৰেকশ্যনত ছিগনেল প্ৰেৰণ কৰে, আপোনাৰ সৈতে খুদ নিজে ৰিভল্ভ অৰ্থাৎ পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে চিৰসদা। নম্বৰ 11, জোতাৰ এই জেগা থকা এক্সট্ৰা হোলছ। আমি সকলোৱে বাল্যকালৰ পৰা শ্বুজ পৰিধান কৰি আহিছোঁ ন? আপুনি ন'টিছ কৰিছে নিশ্চয় যে শ্বুজৰ ছাইডত নিৰ্মিত হোলছ কোনোবাই ভাবে এয়া ষ্টাইলছ বা কোনোবাই ভাবে এয়াৰ ফ্ল'ৰ বাবে নিৰ্মিত, কিন্তু এই হোলছে গুৰুত্বপূৰ্ণ পাৰপ'জ আছে। এই দুই ছাইড হোলছ বাকী হোলছৰ দৰেই লেচেছ বান্ধিবৰ বাবে বনাই ৰখা হৈছে। সুবিধা অনুসৰি ইয়াত লেচেছ সুমুৱাই বান্ধিবও পাৰি, ফলত একদম ফিট ৰাখিব আপোনাক ভৰিৰ, ৰানিং স্মুথলি কৰিব পাৰিব আপুনি। নম্বৰ 10, নোটবুকৰ ছাইডৰ বালা মাৰ্জিন। আপুনি নিশ্চয় কপি বুকছত দেখিছে ইয়াক। বেছিভাগ ব্যক্তিয়ে ভাবে এয়া পইণ্টছৰ নম্বৰিং বা টিচাৰৰ ৰিমাৰ্কছৰ বাবে লিপিবদ্ধ কৰি ৰখা হৈছে, কিন্তু এই মাৰ্জিন আপোনাৰ কাৰ্য খৰাব বা ফাটি যোৱাৰ পৰা বচাই ৰাখিবলৈ ৰখা থাকে। প্ৰাচীন কালত পেপাৰ চেলডম নিগনি বা পঁইতাচোৰাই ছাইডৰ পৰা খাই নষ্ট কৰি আহিছে বা পানী তিতি নষ্ট হৈ পৰে। এনে মাৰ্জিন তেতিয়াৰ পৰা বনাই আজি পৰ্যন্ত ৰখা হৈছে যাতে যদিহে নিগনিয়ে ছাইড ভক্ষণো কৰে তথাপিও মাজৰ লিপি যাতে নষ্ট নহয়। নম্বৰ 9, কীবৰ্ডত অৱস্থিত লেটাৰ্ছ এৰেঞ্জমেণ্ট। আপুনি কীবৰ্ডত দেখিয়ে আহিছে যে আপুনি নিশ্চয় ভাবিছে এয়া ABCDEF আদাৰৱাইজ নাথাকে কিয়, নহয়নে? দৰাচলতে পহিলা যেতিয়া কীবৰ্ড নিৰ্মাণ কৰা হৈছিল টাইপ ৰাইটাৰৰ ফৰ্মত ইনভেণ্ট কৰা হৈছিল। তেতিয়াৰ দিনত এলফাবেটিকেল এৰেঞ্জমেণ্ট এলফাবেটিকেল অৰ্ডাৰ ৱাইজ আছিল।
কিন্তু এলফাবেটিকেল অৰ্ডাৰ ৱাইজ হোৱাত টাইপ কৰা টাইপিষ্টৰ স্পীড অটোমেটিকেলি বৃদ্ধি হ'বলৈ লোৱা টাইপ ৰাইটাৰৰ কি এবং তাৰ ছিঙি উপৰি পৰাৰ অতিক্ৰম হৈছিল। গতিকে টাইপ ৰাইটাৰ সুৰক্ষিত বচাবলৈ কীবোৰ্ড মেনুফেকচাৰৰ কিজ ৰেণ্ডমলি এৰেঞ্জ কৰাত আৰম্ভ কৰি টাইপ ৰাইটাৰ সঘনে বেয়া হোৱাৰ পৰা বচাই পেলালে। নম্বৰ 8 কাৰ চিটত সংলগ্নিত ডিটেচেবল হেডছেট। এয়া আপুনিও জানে গাড়ীৰ চিটত সংলগ্নিত হেডৰেষ্ট আপোনাৰ সুবিধা অনুযায়ী এডজাষ্ট কৰি লয় আপুনি। কিন্তু কথা হ'ল হেডৰেষ্ট ইজিলি কিয় উলিয়াই ৰাখিব পাৰি ন? ইয়াত সংযোজিত ষ্টীল ৰডৰ কাৰ্য কি নহয়নে? হুজুৰ হেডৰেষ্ট ডিটেচেবল বনোৱাৰ মুখ্য কাৰণ হ'ল জান বচাবৰ বাবে। জি হাঁ, যদিহে ভগৱানে নকৰক আপুনি কিবা কাৰণত গাড়ীৰ ভিতৰত দৰ্জা লক বাহিৰলৈ ওলাবলৈ অক্ষম হৈ পৰিছে, তেন্তে হেডৰেষ্ট উলিয়াই প্ৰহাৰ কৰক উইণ্ডোৰ গ্লাছত আৰু প্ৰাণ বচাই বাহ্যিক দিশলৈ ওলাই আহক আৰামছে। নম্বৰ 7 আইফোনত কেমেৰা লেন্সত এবং ফ্লেছৰ মাজত থকা এক ব্লেক ডট। হজুৰ যদিহে আপুনি মন কৰিছে তেন্তে আইফোনৰ বেক কেমেৰা এবং ফ্লেছত মাজত এক ব্লেক ডট নিশ্চয় প্ৰত্যক্ষ কৰি আহিছে আপুনি জানেনে ইয়াৰ কাৰ্য কি? দৰাচলতে এই ব্লেক ডট প্ৰকৃততে মাইক্ৰফোনহে। ভিডিঅ' ৰেকৰ্ডিঙৰ দৌৰান বেকগ্ৰাউণ্ডৰ নইজ এলিমিনেট কৰে আৰু এই কোৱালিটি অফ চাউণ্ড কেপচাৰ কৰি সহায় প্ৰদান কৰে আমাক। নম্বৰ 6 পিজ্জাত মজুত ক্ষুদ্ৰাকাৰৰ প্লাষ্টিক টেবল। কেতিয়াবা সঘনে পিজ্জা হোম ডেলিভাৰী কৰা হয় ন? দৰাচলতে এয়া এক্সটেণ্ডৰ দৰে কাৰ্য কৰে, যি নেকি পিজ্জা বক্সৰ পৰা বক্স ঢাকন দাঙি ৰাখে যাতে পিজ্জাৰ টপিং চেপ খাই ইফাল সিফাল নহয়। গতিকে আপুনি পিজ্জা ডেলিভাৰী প্ৰাপ্ত কৰিব সুৰক্ষিত হিচাপে যেতিয়া টপিং নিজৰ স্থানতে গাৰ্নিছত বঢ়িয়াকৈ থাকিব, নাহি টপিং পিজ্জা ঢাকনৰ ওপৰত চিপকি লাগি থাকিব। নম্বৰ 5 কীবোৰ্ডৰ F আৰু J কিজ উঠি থকা নিচান। আপুনি জানেনে কীবোৰ্ডৰ F আৰু J কি উঠি থকা প্ৰকাৰৰ নিচান কিয় থাকে? এয়া আপোনাৰ ৱৰ্ড স্পীড বৃদ্ধি কৰিবলৈ ৰখা থাকে। জি হাঁ হজুৰ, যেতিয়া আপুনি লেফ্ট হেণ্ডৰ ইণ্ডেক্স ফিংগাৰ Fত ৰাখিব তেন্তে লেফ্ট হেণ্ডৰ ASD কিজ আৰামছে কভাৰ কৰি ল'ব আপুনি। ঠিক তেনেদৰে যেতিয়া আপুনি ৰাইট হেণ্ডৰ ইণ্ডেক্স ফিংগাৰ J কিত ৰাখিব আপোনাৰ ৰাইট হেণ্ড আৰামছে Jৰ ওচৰৰ কিজ কভাৰ কৰি ল'ব। আমাৰ থাম স্পেচ বাৰ কভাৰ কৰি লয়। এই উঠন চিন আপোনাক ফিল কৰাব যে কোনখন হাত কোনটো ডাইৰেকশ্যনত চলিব। এনেদৰে আপুনি টাইপ কৰাৰ ক্ষণত কীবোৰ্ডত বাৰে বাৰে চকু ফুৰাবৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। টাইপিং স্পীড অটোমেটিকেলি বৃদ্ধি হৈ যাব আপোনাৰ। নম্বৰ 4 এয়াৰফোনত নিৰ্মিত এক্সট্ৰা হোলছ। এয়াৰফোন নিৰ্মিত হোলছ আমি জানো যে স্পীকাৰৰ কাৰ্য কৰে, কিন্তু বাকী এক্সট্ৰা হোলছ কিয় থাকে বাৰু ন? দৰাচলতে এই এক্সট্ৰা হোলছ এয়াৰ পাছ কৰিবলৈ ৰখা হয়, যাৰ ফলত স্পীকাৰৰ ডায়াৰ ফ্ৰেম ভালদৰে মুভ কৰিব। হোলছৰ ফলত চাউণ্ড ট্ৰান্সমিশ্যন ইজি হৈ পৰে, চাউণ্ড কোৱালিটি বেহতৰীন হৈ পৰে। নম্বৰ 3 লেপটপৰ চাৰ্জাৰত দেখি পোৱা ক্ষুদ্ৰাকায়া চিলিণ্ডাৰ সদৃশ বস্তু। লেপটপৰ চাৰ্জাৰত সংলগ্নিত চাৰ্জিং জেকত থকা এনে চিলিণ্ডাৰ সদৃশ বস্তু দুখৰক ফেৰাইট বিড বুলি কোৱা হয়। ফেৰাইট বিড লেপটপ সুচালিত কৰিবলৈ বহুত ইম্পৰ্টেণ্ট ৰোল প্ৰদান কৰে। দৰাচলতে লেপটপত প্ৰত্যেক ইউনিটত ৰেডিঅ' ফ্ৰিকুৱেঞ্চি দ্বাৰা পৰিচালিত হৈ থাকে, তাৰে আকৌ চাৰ্জিং কেবল এণ্টেনা সদৃশ কাৰ্য কৰি থাকে। লেপটপৰ ভাইব্ৰেশ্যন ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ ৰূপত ব্ৰডকাষ্ট কৰা হয়, ইণ্টাৰফেয়াৰেঞ্চ ক্ৰিয়েট কৰে। এনে ফেৰাইট বিড মেগনেটিক আইৰণ অক্সাইডৰ দ্বাৰা নিৰ্মিত, যি নেকি ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এডালৰ পৰা সিডাল ৱেবত ওপৰা উপৰি হোৱাত ৰোধ কৰে, ফলত আমাৰ লেপটপ স্মুথলি কাৰ্য কৰি থাকে। নম্বৰ 2 আমাৰ ইণ্ডিয়ান ক্ৰিকেট টীমৰ জাৰ্চি ডিজাইনে 3 ষ্টাৰ। ইণ্ডিয়ান ক্ৰিকেট টীম এণ্ড ইউনিফৰ্ম আমি সকলোৱে পচন্দ কৰোঁ ন? কিন্তু আমি কেতিয়াবা ডিজাইনেড ইউনিফৰ্ম ভালদৰে লক্ষ্য কৰি চাইছোঁনে যে আমাৰ ইণ্ডিয়ান ক্ৰিকেট টীমৰ জাৰ্চিত চেষ্টত 3 ষ্টাৰ কিয় বনাই ৰখা হৈছে এনেদৰে ন? জানেনে আপুনি হজুৰ এই 3 ষ্টাৰৰ অৰ্থ কি? দৰাচলতে হজুৰ এই 3 ষ্টাৰ আমাক সোঁৱৰণি কৰি দিয়ে সোণালী যুগৰ সময়ৰ ক্ষণৰ। এই পৰ্যন্ত আমি 3খন ৱৰ্ল্ড কাপ চেম্পিয়ন, 2খন ODI, এখন T20। এতিয়া নম্বৰ 1 নেইল কাটাৰ অৰ্থাৎ নখ কটা মেচিনত এটেচ ইউনিট। হুজুৰ আপুনি নেইল কাটাৰ ইউজ কৰি আপোনাৰ মনত নিশ্চয় খুদুৱনি উঠিব যে ইয়াত এটেচ হৈ থকা ভাণ্ডাৰৰ কাৰ্য কিহৰ বাবে ন? কথাতে কয় নহয় বোলে সকলো বস্তু এনেই পৰি নাথাকে, ইয়াৰ কিবা নহয় কিবা কাৰ্য জৰুৰ থাকে। এয়া এক ৱাটাৰ লুপৰ কাৰ্য কৰে। আমাৰ ভিডিঅ' ইয়াতে জৱনিকা পৰিল। আমাৰ ভিডিঅ' এতিয়া লাইক কৰক, আপুনি বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰো কৰি পেলাওক, ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেল। থেংকছ ফৰ ৱাচিং।